ভিউয়াৰ্স ওয়েলকাম টু মাই চেনেল গুড মৰ্নিং সকলোকে এতিয়া বাজিছে 7টা বাজি নাই আৰু বাজিব আৰু ইয়াতে মানে সূৰ্যটো দেৰি কৰি উঠে 6:30 মানতহে উঠে 5টা বজাত পুৰা একদম এন্ধাৰ হৈ থাকে আমাৰ ইফালে যেনেকৈ 5টা 4টা মানতে অলপ অলপ পোহৰ হয় ইয়াতে তেনেকুৱা নহয় একদম 6:30 বজাতহে মানে পোহৰ হয় আমি এতিয়া গৈ আছো আগুদা ফৰ্ট যিহেতু আজি ইয়াৰ পৰা যাম আমি গোৱাৰ পৰা সেইটো মানে ওচৰতে আছে আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় ইয়াতে চাই আহো সেইকাৰণে আপোনালোকক দেখাই আছো চাই থাকিব আগুদা ফৰ্ট পাম আৰু এয়া ৰাস্তাৰে গৈ থাকোঁতে ময়ূৰ চৰাই এনেদৰে ওলাই আহিছিল ৰাতিপুৱা ভাগত এনেদৰে ওলাই থাকে ৰাস্তাত দেখি ওলাই আহে হাবিৰ পৰা এয়া দেখিছেনে ইয়াতে বহুত আছে পাহাৰ এখন আছে পিছফালে দেখিছে ইমান ভাল লাগিছে কি বহুত মৰম লাগিছে দেখিছেনে ইমান ধুনীয়া সেইটো কাৰণে অলপ ভিডিঅ'টো কৰি ল'লোঁ ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ মানুহৰ মাত পালে মানে অলপ ভয় কৰে ভিতৰলৈ সোমাই গ'ল সেইটো কাৰণে বন্ধ হৈ আছে ৰাতিপুৱা খোলা নাই বাৰু এতিয়া বন্ধ কেইটামানত খোলে চাব পাৰোঁ নে নোৱাৰোঁ গম নাপাওঁ আপোনালোকক যদি চাব পাৰোঁ তেন্তে দেখুৱাম বাৰু এয়া দেখিছেনে বন্ধ আছে গেটখন খোলাই নাই 10টা বজাত এণ্ট্ৰি টাইম এতিয়া সোমালোঁ আমি গৈ আছোঁ আপোনালোকক দেখাই আছোঁ বহুত ধুনীয়া লাগিছে একদম সাগৰৰ পাৰত আপোনালোকে সকলোৱে আহিব গোৱালৈ এবাৰ ফুৰিবলৈ সঁচাকৈ বহুত ধুনীয়া ঠাই হয় ভগৱানৰ সৃষ্টি এয়াই আৰু কি ক'ম বহুত ধুনীয়া একদম ক'বলৈ ভাষাই নাই ওচৰতে সাগৰখন পুৰা বতাহ বলি আছে পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ ৱা কি মজা একদম আপোনালোকো আহিব গোৱাৰ ফিল ল'ব ধুনীয়া ধুনীয়া হিন্দী গোৱাত আহি মানে একেটা হিন্দী কি কৈছে দেই এইখন এখন আছিলে জেলখানা কিন্তু এতিয়া পৰ্যটকথলীৰ কাৰণে মুকলি কৰি দিয়া হৈছে বিশেষ তেনেকৈ একো চাব লগা নাই কিন্তু পৰিৱেশটো বহুত ধুনীয়া হয় একদম সাগৰৰ পাৰতে হয় পিছফালে পাহাৰ আছে একদম নেচাৰেল বিউটি একদম সেইটো কাৰণে ভাল লাগিছে পুৰা একদম শান্তিময় একদম নিৰল পৰিৱেশ একদম যান বাহনৰ মাত নাই একদম ধুনীয়া হয় একদম ভিতৰত আহিব লাগে অলপ বহুত ধুনীয়া হয় একদম দেখিছেনে পুৰা একদম সেউজীয়া গছ গছনিৰে ভৰা এইপিনে আছে সাগৰ